ডিউটি শেষ কৰি আহি চিধাই ভাইটিৰ দোকানলৈ গ'লোঁ। তাতে আকৌ দেউতাকো লগ পালোঁ আৰু এইফালে ৰুমলৈ আহি গা পা ধুই এনেদৰে সাজোন কাচোন কৰোঁ বুলি বহি ল'লোঁ। এইফালে আকৌ মই মুখ বেকা কৰি ডিঙি হেলনীয়া কৰি আইলাইনাৰো লগাই ল'লোঁ আৰু এইটো হৈছে মোৰ ফাইনেল লুক। ৰ'ব ক'ম বাৰু কিয় বাৰু ইমান সাজোন কাচোন কৰিছোঁ। এইটো জানিবলৈ শেষলৈকে ভিডিঅ'টো চাই থাককচোন। এইফালে হস্পিটেল আহি পালোঁ আৰু ইয়াতো গোটেইবোৰে ওলাই মেলি ৰেডি। যিমানেই সুনিতা বা মিতালী বা আৰু পুৰহি বাহঁতে ঘৰত ওলাই নাহক কিয়, ইয়াতে ইজনী সিজনী কাপোৰ ঠিক কৰি দিয়াটো নিয়ম। আৰু এইফালে আমাৰ গাড়ীও আহি গ'ল আৰু সকলোৱে ওলাই ল'লোঁ। আৰু এইফালে আহি বিয়া ঘৰ পাই গ'লোহি। বিয়া মানে আজি আমাৰ ঋত্বিক ছাৰৰ বিয়া। আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ ধীৰেন নাথ ছাৰৰ একমাত্ৰ ল'ৰাৰ বিয়াৰ ৰিচেপশ্যন পাৰ্টি। আৰু আমি আটাই এনেদৰে সোমাই আহিলোঁ। আৰু এই যে দেখিছে সুৰংগটো, গোটেই সুৰংগটো গোলাপ ফুলেৰে ভৰা আছিলে। সোমাওঁতেই মনটো ভৰি গৈছিল। ভিতৰত আহি বহাৰ লগে লগে আমাৰ হাতত উঠিল ষ্টাৰ্টাৰ আৰু আমি আটাই খাই ল'লোঁ। তাৰ পাছতে মই গোটেই মণ্ডপটো ভালদৰে মোৰ কেমেৰাত এটা ভিডিঅ' কৰি ৰাখিছোঁ। মণ্ডপটোৰ লাইটিংবোৰ চাওকচোন, বৰ ধুনীয়া। আৰু ইয়াৰে কালাৰ কম্বিনেশ্যন লগতে যে এই সজীৱ সজীৱ ফুলবোৰ দেখি মনটো বিৰাটেই ভাল লাগি গৈছিলে। আৰু এইটো হৈছে মিড পইণ্ট, য'ত দৰা আৰু কইনা বহিছিলে। আৰু ইয়াতে কেইবাটাও ফটোজনো আছিলে। আমাৰ সুনিতা বাইদেউহঁতে আকৌ জীউহঁতৰ লগত খেলি ফুৰোঁতেই গৈছে। আমি আকৌ গোটেইবোৰে ফটো চটো উঠি ল'লোঁ আৰু তাৰ পাছত গ'লোঁ আমি খাবলৈ বুলি। প্ৰথমতে লাজটো লাগিছিল যদিও পিছত আকৌ ভাবিলোঁ খোৱাত কিহৰ লাজ, সেয়েহে আন মানুহবিলাকৰ দৰে ময়ো সোমাই গ'লোঁ। এইফালে আমাৰ টিকলি আকৌ ফটো প'ষ্ট দি আছিলে। তাৰ পাছতে গৈ এখন প্লেট উঠাই লৈ পোলাও, ৰুটি আৰু মিক্স ভেজ লগতে মাটন ল'লোঁ আৰু কিবা কিবি লৈছিলোঁ, পিছে মই নামবোৰহে নাজানো। তাৰ পাছতে প্লেটখন লৈ আমাৰ আজমিন বাইদেউহঁতৰ ওচৰলৈ গ'লোঁ। তেওঁলোকে আকৌ কিবা কথাত হাঁহি আছিলে। মোৰহে আকৌ সুধিবলৈ ধৈৰ্য নাই। পেটত যিহেতু মোৰ বিৰাট ভোক লাগি আছিলে, সেয়েহে বহি লৈ খাবলৈ লাগিলোঁ। এই যে মোৰ প্লেটত টোপোলাটো দেখিছে, এইটো কি হয় নামটো নাজানো, কিন্তু খাবলৈ বিৰাট টেষ্টি। তাত আকৌ মাছ আছিলে হেনো। খোৱা শেষ কৰি আকৌ ব্লেক ক্ষীৰ আনিবলৈ গ'লোঁ, মানে ব্লেক ষ্টিকি পুডিং ৰাইচ। আৰু তাতে এনেদৰে ৰৈ আছিলোঁ। এনেদৰে ৰৈ থাকিবলৈ বৰ লাজ লাগে পায়। তেওঁলোকে আকৌ ক্ষীৰৰ লগতে চেৰি আৰু আঙুৰ বৰ ধুনীয়াকৈ সজাই দিয়ে। আৰু এই ক্ষীৰখিনি লৈ মই আকৌ বাইদেউহঁতৰ ওচৰলৈ বুলি আহিলোঁ। তেওঁলোকে খোৱা বোৱা কেতিয়াবাতে শেষ কৰি, মইহে খোৱাত বহুতেই শ্ল', সেয়েহে মোৰ বহুত সময় লাগে। আৰু এইফালে হেমন্ত দাই আকৌ আমাৰ কাষতে বহি খাবলৈ লৈছে। তেওঁৰ আকৌ প্লেটখন মই হেনো দেখাই দিব লাগে সকলোকে। আৰু এইফালে আমাৰ বাইদেউহঁতে খোৱা শেষ কৰি ভিডিঅ' আৰু ফটো তোলাত বিজি। আৰু এইফালে আমাৰ ববিতা বাইদেৱে ক্ষীৰ খোৱাত বিজি। আৰু সুনিতা বা আৰু মই কথা পাতি ল'লোঁ, যিহেতু বাকীবোৰে খায়েই আছিলে। সদৌ শেষত মই আকৌ আনিবলৈ গ'লোঁ আইচক্ৰীম। আইচক্ৰীমটো পালে মোক আৰু একোৱেই নালাগে, সেয়েহে সেইটো খাইহে এৰিলোঁ। আৰু এইফালে কমলহঁতে হাঁহি হাঁহি ভাত খাই আছে, তেওঁলোকৰ হেনো হোৱাই নাই। এইফালে আকৌ হেমন্ত দাই ইখনৰ পিছত সিখন টেবুললৈ বগাই বগাই ভাত খাইছে। লগতে আকৌ সুনিতা বাই হাঁহি হাঁহি কথাও পাতি আছে। তাৰ পাছতে আমাৰ আহিবলৈকে হ'ল। সকলোৰে আকৌ আহিবলৈকে মন নাছিলে। এনেকৈ আহিবৰ সময়ত এইফালে দেখিলোঁ ৰীতা ভাবিক, তেওঁ আকৌ কামত বিজি। সকলোৰে পৰা বিদায় লৈ আমিও ঘৰমুৱা হ'লোঁ। আকৌ লগ পাম নেক্সট মিনি ব্লগত, তেতিয়ালৈ বাই।